নমস্কাৰ বন্ধুসকল মই ইন্দুকল ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আজি আমি আমাৰ ইউটিউব চেনেলত কিছু ব্যতিক্ৰমী আপোনালোকলৈ এক বিষয়বস্তু নিৰ্বাচন কৰি লৈ আহিছো ই কোনো ব্লগ নহয় সাম্প্ৰতিক সময়ত অতিকে প্ৰাসংগিক হৈ পৰা এক বিষয় যি সমগ্ৰ বিশ্বকে এক তুলপাৰ কৰি ৰাখিছে জলবায়ু পৰিৱৰ্তন আৰু এই জলবায়ু পৰিৱৰ্তনক লৈ সমগ্ৰ বিশ্বতে যি সময়ত জাগৰণৰ সৃষ্টি হৈছে সেই সময়ত আমাৰ দেশ ভাৰতবৰ্ষ আৰু আপোনাৰ মোৰ ৰাজ্য অসমত কি চলি আছে সেই সন্দৰ্ভত কিছু কথা আপোনালোকৰ মাজলৈ আজি লৈ আহিছো লগতে আমাৰ ভাৰতবৰ্ষৰ লগতে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু কিছু তেনেধৰণৰ কথা আপোনালোকৰ মাজলৈ আজি লৈ আহিছো ভিডিঅটো অকণমান দীঘল হ'ব পাৰে তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিম গতিকে প্ৰথমতে কৈছো যে আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু আপোনালোকৰ মতামত ব্যক্ত কৰিব গ্ৰেটা থুনবাৰ্গ এগৰাকী কণমানি ছুইডেনৰ এইগৰাকী কণমানি 2018 চনত বিশেষভাৱে চৰ্চালৈ আহিছিল কণমানিজনীয়ে নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত জলবায়ু পৰিৱৰ্তন আৰু এই সম্পৰ্কে প্ৰতিবাদ কৰিবলৈ স্কুল ত্যাগ কৰি ছুইডেনৰ সংসদ ভৱনৰ সন্মুখত বহি পৰিছিল অকলে আৰু তাৰ পৰৱৰ্তী সময়ত ছোৱালীজনীয়ে সমগ্ৰ বিশ্বকে তুলপাৰ কৰিছিল তেওঁৰ এক বক্তব্যৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মোৰ ভিডিঅটো আৰম্ভ কৰাৰ পূৰ্বে প্ৰথমতে এই কণমানিজনীৰ এক মন্তব্য আপোনালোকলৈ আগবঢ়াই লৈছো This is all wrong. I shouldn't be up here. I should be back in school on the other side of the ocean. Yet you all come to us young people for hope. How dare you? You have stolen my dreams and my childhood with your empty words. And yet I'm one of the lucky ones. People are suffering. People are dying. Entire ecosystems are collapsing. We are in the beginning of a mass extinction, and all you can talk about is money and fairy tales of eternal economic growth. How dare you? কণমানিজনীয়ে কান্দি কান্দি এই জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কত যি মন্তব্য আগবঢ়ালে সেই সময়ত সমগ্ৰ পৃথিৱীবাসী জাগ্ৰত হৈছিল সমগ্ৰ পৃথিৱীবাসীয়ে সামাজিক মাধ্যম যোগে ছোৱালীজনীক কণমানিজনীক প্ৰশংসাৰে উপচাই পেলাইছিল ছোৱালীজনীয়ে ছুইডেনত চলি থকা কয়লাৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন আৰু কয়লাৰ খননৰ বাবে যি প্ৰকৃতিৰ ওপৰত ধ্বংসযোগ্য মাটি আনিছে কয়লাৰ এই খননে এই ক্ষেত্ৰত ছোৱালীজনীয়ে মাত মাতিছিল আৰু তাই কিমান গভীৰ পৰ্যায়লৈ প্ৰকৃতিৰ বিষয়ে চিন্তা কৰিছে মন কৰিব যে যি সময়ত আমি সমগ্ৰ পৃথিৱীত মানুহে গছ কটা আৰম্ভ কৰিছে মানুহে প্ৰকৃতিৰ কথা নাভাবি মানুহে কেৱল উন্নয়নৰ কথা চিন্তা কৰি কেৱল প্ৰকৃতিক ধ্বংস কৰাত লাগিছে সেই সময়ত কিন্তু নৱম শ্ৰেণীত পঢ়ি থকা এগৰাকী কণমানিয়ে কিন্তু জলবায়ু পৰিৱৰ্তন সম্পৰ্কত কয়লাৰ যি খনন আৰু কয়লাৰ প্ৰয়োগে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰলৈ কেনে ধৰণৰ এক অশনি সংকেত মাতি আনিছে এই ক্ষেত্ৰত তেওঁ প্ৰতিবাদ ব্যক্ত কৰিছে এখন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কান্দি কান্দি তাই কৈছে হাউ ডেয়াৰ ইউ গতিকে তেনে এক সময়ত আমি সমগ্ৰ বিশ্ববাসী ছোৱালীজনী পক্ষত থিয় দিছিলোঁ তাৰ পৰৱৰ্তী সময়ত আমি দেখা পাইছিলোঁ যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক ডাঙৰ সংকট আহি পৰিছিল প্ৰকৃতিৰ বাবে আমি দেখিছিলোঁ যে আমাজন বৰ্ষাৰণ্য য'ত বনজুইৰ দৰে ঘটনা সংঘটিত হৈছিল
সমগ্ৰ অভয়াৰণ্যখন বনজুইৰ কবলত পৰিছিলে ব্ৰাজিল চৰকাৰ ইয়াৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল ব্ৰাজিল চৰকাৰক সমালোচনা কৰা হৈছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীক এই বনজুইৰ কাৰণ কি আছিল জানেনে এই বনজুইৰ কাৰণ আছিল অবাধে তাত চলি থকা প্ৰকৃতিৰ ধ্বংসযোগ্য আৰু কয়লাৰ যি খনন ৰাষ্ট্ৰপতিগৰাকীৰ চকুৰ তলতে ব্ৰাজিলত সেই আমাজনৰ কাষৰীয়া অঞ্চলত চলি থকা যি কয়লাৰ অবাধ খনন তাৰ ফলতে সংঘটিত হ'ল বনজুইৰ দৰে এক ঘটনা আৰু আমাৰ বাবে এক গৌৰৱৰ কথা যে আমাজন বৰ্ষাৰণ্যৰ পাছতে বিশ্বত চিনাকি লাভ কৰা পূবৰ আমাজন খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্য ভাৰতৰ গৌৰৱ অসমৰ গৌৰৱ কিন্তু আটাইতকৈ পৰিতাপৰ কথা যে এই পূবৰ আমাজন খ্যাত বৰ্ষাৰণ্যখনক ধ্বংসৰ দিশলৈ গতি কৰি থাকিবলৈ দিয়া হৈছে এটা পক্ষৰ কেৱল মুনাফা লাভৰ স্বাৰ্থত অবাধ হাৰত অবৈধভাৱে এই বৰ্ষাৰণ্যখনৰ ভিতৰত বহুতে কৈ আছে যে চৰকাৰী পক্ষই যুক্তি দাঙি ধৰিব বিচাৰে যে এই অভয়াৰণ্যখনৰ ভিতৰত কোনো ধৰণৰ কয়লাৰ খনন কাৰ্য হোৱা নাই বা নহয় কিন্তু আমি কৈ আছো যে পূবৰ আমাজন বৰ্ষাৰণ্য অৰ্থাৎ দিহিং পাটকাই বৰ্ষাৰণ্যৰ কথা কৈ থকা হৈছে বৰ্ষাৰণ্য এই বিশাল অঞ্চলটো প্ৰায় 500 বৰ্গ মাইলতকৈও অধিক এক বিশাল অঞ্চল শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া তাৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ দুখনকৈ জিলালৈকে সংলগ্ন হৈ থকা এই বৰ্ষাৰণ্যখনে সমগ্ৰ অসমৰ লগতে উত্তৰ পূব ভাৰতৰ লগতে ভাৰতবৰ্ষৰ জলবায়ুৰ ক্ষেত্ৰত এক ব্যাপক ৰূপ ধাৰণ কৰি আছে গতিকে তেনে এখন বৰ্ষাৰণ্যৰ কাষত বা বৰ্ষাৰণ্যৰ ভিতৰত যেতিয়া চেলেকি বন সংমণ্ডলত প্ৰস্তাৱিত বন সংমণ্ডলত যেতিয়া এনে ধৰণৰ খনন কাৰ্য অবাধ হাৰত চলি থাকে আৰু এই অবাধ হাৰত চলি থকা খনন কাৰ্য দেখিও যেতিয়া চকুমুদা পুলিৰ ভাও জুৰি থাকে চৰকাৰী পক্ষই আৰু তাৰ পৰৱৰ্তী সময়ত কোল ইণ্ডিয়াক যেতিয়া অনুমতি দিয়া হয় কয়লাৰ মুক্ত খনন কৰিবলৈ তেনে ক্ষেত্ৰত সমগ্ৰ অসমবাসী জাগ্ৰত হৈছে আৰু জাগ্ৰত হোৱাটো প্ৰয়োজন কেৱল অসমতে আমি জাগ্ৰত হৈ থাকিলে নহব আমি সমগ্ৰ এই বিষয়বস্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যাব লাগিব সামাজিক মাধ্যম যোগে হওক বা বিভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি নহওক কিয় গতিকে আমি দেখা পাইছো যে দিহিং পাটকাই বৰ্ষাৰণ্যৰ ওপৰত কয়লাৰ মুক্ত খনন কৰি সমগ্ৰ বনাঞ্চলখনক সমগ্ৰ বৰ্ষাৰণ্যখনক ধ্বংসৰ দিশলৈ গতি কৰিবলৈ দিয়া হৈছে আমি জানো যে যিটো অঞ্চলত কয়লাৰ মুক্ত খনন হ'ব সেই অঞ্চলটো দিহিং পাটকাই বৰ্ষাৰণ্যৰ অন্তৰ্গত এক অঞ্চল আৰু এই অঞ্চলটো এলিফেণ্ট ৰিজাৰ্ভ হিচাপে গণ্য কৰা হয় এই অঞ্চলটো হাতীয়ে মুক্ত বিচৰণ কৰিব পাৰে অন্যান্য বন্য জীৱ-জন্তুৱে ইয়াত মুক্ত বিচৰণ কৰে যেতিয়া এই অঞ্চলত কয়লাৰ মুক্ত খনন কৰা হ'ব যেতিয়া এই অঞ্চলটোৰ গছ-গছনি কাটি ধ্বংস কৰা হ'ব 98.59 হেক্টৰ ভূমিত যেতিয়া এই ধৰণৰ কয়লাৰ মুক্ত খনন কৰা হ'ব তেতিয়া এই অঞ্চলটোৰ জীৱকুলৰ প্ৰতি ব্যাপক ধৰণৰ এক শংকা কঢ়িয়াই আনিব আৰু তাৰ ফলত আমি বৰ্তমান সময়ত আমি দেখি আহিছো যে অসমত কি ধৰণৰ এক ঘটনা সংঘটিত হৈ আহিছে বনাঞ্চল ধ্বংসৰ ফলত হাতী মানুহৰ সংঘাত বন্য জীৱ-জন্তুৰ লগত মানুহৰ সংঘাত এনে ধৰণৰ এক পৰিৱেশ ইতিমধ্যে হৈ আহিছে আৰু এই ধৰণৰ কাৰ্যৰ ফলত এনে ধৰণৰ ঘটনা অবাধ হাৰত অসমত বৃদ্ধি পাব তেনে পৰিস্থিতিত সেইবোৰ কথালৈ চকু নিদি ভাৰতবৰ্ষৰ বন মন্ত্ৰালয়ে কি ধৰণে এনে ধৰণৰ এক ব্যৱস্থাক এনে ধৰণৰ প্ৰকৃতিক ধ্বংস কৰিব পৰা বনাঞ্চলক ধ্বংস কৰিব পৰা বৰ্ষাৰণ্য ধ্বংস কৰিব পৰা এনে ধৰণৰ সিদ্ধান্তত তেওঁলোকে সহি কৰিলে আমি সঁচাকৈ আচৰিত আৰু এই NBWL নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফ ইয়াৰ অধ্যক্ষ হৈছে ভাৰতবৰ্ষৰ স্বয়ং প্ৰধানমন্ত্ৰীগৰাকী আৰু যিগৰাকী প্ৰধানমন্ত্ৰীয়ে ডিস্কভাৰী চেনেলত মেন ভাৰ্চাছ ৱাইল্ড কাৰ্যসূচীত তেওঁ গৈ কয় যে তেওঁ প্ৰকৃতিক তেওঁ কিমান ভাল পায় তেওঁ প্ৰকৃতিৰ ৰক্ষক দেখুৱাবলৈ গৈ তেওঁ এইটো পৰ্যন্ত কয় যে তেওঁলোকে
বোলে পূৰ্বতে তেওঁলোকৰ ককা আইতাকে হেনো বনাঞ্চলৰ পৰা বা হাবিৰ পৰা খৰিও কাটি নানে যাতে প্ৰকৃতি বিনষ্ট নহয় কিন্তু তেনে এজন প্ৰধানমন্ত্ৰীয়ে এতিয়া আকৌ দিহিং পাটকাই বৰ্ষাৰণ্যৰ দৰে এখন বৰ্ষাৰণ্য তেওঁ ধ্বংস কৰি দিব বিচাৰিছে আমি দেখিছো যে উন্নয়নৰ নামত ভাৰতবৰ্ষত কি ঘটি আছে উন্নয়নৰ নামত কেৱল প্ৰকৃতিক ধ্বংস কৰা কাৰ্য চলি আছে উন্নয়নৰ নামত প্ৰকৃতিক ধ্বংস কৰা হ'ব আৰু যদি প্ৰশ্ন কৰা হয় তেতিয়াহ'লে তেওঁলোকে উন্নয়নৰ কথা কয় তেওঁলোকে কয় যে মেট্ৰ ষ্টেচন লাগে তেওঁলোকে কয় যে মেট্ৰ ৰেল লাগে তেওঁলোকে কয় যে উন্নয়ন লাগে কিন্তু উন্নয়নৰ বাবে প্ৰকৃতিক ধ্বংস কৰাটো কিমান দূৰ গ্ৰহণযোগ্য সেই কথাৰ প্ৰশ্নৰ উত্তৰ কিন্তু তেওঁলোকৰ ওচৰত নাই আমি জানো যে মুম্বাইৰ আৰ্য কলনীত 2500 জোপা গছ প্ৰকাণ্ড গছ কাটিবলৈ হ'ল কেৱল মাত্ৰ উন্নয়নৰ নামত কেৱল মাত্ৰ এটা মেট্ৰ ষ্টেচন বা মেট্ৰ ৰেল বনোৱাৰ স্বাৰ্থত মেট্ৰ ৰেল চলাচল কৰাৰ স্বাৰ্থত তাৰ পৰৱৰ্তী সময়ত অসমৰ ক্ষেত্ৰলৈ যদি চোৱা যায় অসমৰ প্ৰত্যেকখন বনাঞ্চলক ধ্বংস হৈ যাবলৈ দিয়া হৈছে তেওঁলোকে আকৌ কয় যে আমাৰ স্থানীয় লোক যিসকল ভূমিপুত্ৰ যিসকলে বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰে তেওঁলোকে বনাঞ্চলক ধ্বংস কৰিছে বুলি বহু সময়ত তেওঁলোকক উচ্ছেদ কৰা হয় যোৱা বছৰ আমি দেখিছিলোঁ যে কি ধৰণৰ এক বিননি আমি দেখিবলৈ পাইছিলোঁ গুৱাহাটীৰ কাষৰীয়া আমচাং বনাঞ্চলৰ কাষৰীয়া এখন গাঁৱত যিখন ৰাজগাঁও সেই ৰাজগাঁৱত বসবাস কৰা লোকসকলক ওপৰত কি ধৰণৰে এক হাৰাশাস্তি কৰা হৈছিলে কি ধৰণে তেওঁলোকক উচ্ছেদ কৰা হৈছিলে কি ধৰণে তেওঁলোকৰ ঘৰৰ ওপৰত বুলডেজাৰ হাতী উঠুৱাই তেওঁলোকৰ ঘৰবোৰ ধ্বংস কৰা হৈছিলে বনাঞ্চল ৰক্ষা কৰাৰ নামত কিন্তু সেই একেখন চৰকাৰে কিন্তু কয়লা মাফিয়াৰ স্বাৰ্থত কয়লাৰ অবাধ খননৰ স্বাৰ্থত কয়লাৰ মুক্ত খননৰ নামত তেওঁলোকে কিন্তু দিহিং পাটকাই বৰ্ষাৰণ্যক তেওঁলোকে ধ্বংস কৰি দিব বিচাৰিছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে কিছুমান প্ৰকৃতিপ্ৰেমীয়ে চৰকাৰৰ লগত থাকি যিসকলে দুমুখীয়া নীতি গ্ৰহণ কৰিব বিচাৰে অস্বস্থমা হত ইতি গজ নামৰ তেওঁলোকে মন্তব্য দিব বিচাৰে দেখিছো আমাৰ অসমবাসীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কেৱল শোষণৰ নীতি গ্ৰহণ কৰি আহিছে মাহিয়াৰী দৃষ্টিৰে চাই আহিছে বুলি আমি কওঁ মাহিয়াৰী দৃষ্টিৰে চোৱাটো বাদেই তেওঁলোকে আমাৰ অসমখনক কেৱল শোষণৰ আহিলা হিচাপে গণ্য কৰি আহিছে অসমৰ প্ৰত্যেকটো সম্পদ তেওঁলোকে বিক্ৰী কৰি দি আছে 2014 চনৰ নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ বিজেপিৰ সভাপতি ৰাজনাথ সিঙে অসমত চলি থকা নদীবান্ধ বিৰোধী আন্দোলনৰ সমৰ্থনত অসমত আহি উপস্থিত হৈছিল আৰু উপস্থিত হৈ লখিমপুৰ জিলাত সোৱণশিৰি নদীৰ পানীত নামি তেওঁ প্ৰতিবাদ কৰি কৈছিলে যে কোনো কাৰণতে তেওঁলোকে বৃহৎ নদীবান্ধ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তেওঁলোকে হ'বলৈ নিদিয়ে তেওঁলোকৰ চৰকাৰ আহিলে এই নীতি বন্ধক এই ধৰণৰ যি প্ৰকৃতি ধ্বংস কৰা নীতি বন্ধ কৰা হ'ব তেওঁলোকে কৈছিলে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কোনো কাৰণতে ইয়াত বনাবলৈ দিয়া নহ'ব কিন্তু তাৰ পৰৱৰ্তী সময়ত 2014 চনৰ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত তেওঁলোকে কি কৰিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কোনো ধৰণৰ ক্ষতি নকৰে বুলি কৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰি দিলে এয়াই এইখন চৰকাৰৰ দুমুখীয়া নীতি আমি ক'বলৈ বাধ্য হওঁ এইখন চৰকাৰৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে আৰু যেতিয়াই এই চৰকাৰখনৰ এই ধৰণৰ কথাবোৰ উদঙাই দিবলৈ চেষ্টা কৰা হয় তেতিয়াই আমাক ৰাষ্ট্ৰদ্ৰোহী বুলি কোৱা হয় তেতিয়াই আমাক দেশদ্ৰোহী বুলি কোৱা হয় তেতিয়াই আমাক পাকিস্তানলৈ যাবলৈ কোৱা হয় আৰু সেইসকলে যি সময়ত সমগ্ৰ আমাৰ দেশখনক বিক্ৰী কৰি আছে যি সময়ত আমাৰ দেশৰ সম্পদসমূহ বিক্ৰী কৰি আছে যি সময়ত আমাৰ অসমীয়া এক স্বাভিমানী জাতিটোক অসমীয়া নামৰ জাতিটোক বিক্ৰী কৰি দিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে যি সময়ত অসমীয়া জাতিটোৰ ৰক্ষাৰ বাবে যুঁজ কৰাৰ কাৰণে 5 জনকৈ নিৰীহ ছাত্ৰক লোকক ৰাজপথত গুলিয়াই হত্যা কৰা হয় ৰাঙলী হৈ যায় অসমীয়াৰ স্বাভিমান গামোচাখন সেই সময়ত কিন্তু এই বিজেপি দলৰ 1500 টকীয়া দালাল ভক্তবোৰৰ কিন্তু মুখখন বন্ধ হৈ থাকে আৰু যেতিয়া অসমৰ স্বাভিমানী গামোচাখনক তেজেৰে লুতুৰিপুতি হৈ থকাৰ পাছতো তোমালোকৰ কোনো ধৰণৰ আবেগ জাগি উঠে তোমালোকৰ কোনো ধৰণৰ বিবেকে কোনো ধৰণৰ তোমালোকৰ কথা নকয় সেই সময়ত যেতিয়া আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে ডিঙিত গামোচাখন যেতিয়া মেৰিয়াই লৈ যেতিয়া চাকি জ্বলাই যেতিয়া হেলিকপ্টাৰত ঘূৰে তেতিয়া তোমালোকৰ
অসমীয়াৰ স্বাভিমান গামোচাখনৰ প্ৰতি তোমালোকৰ স্বাভিমান জাগি উঠে বাহ তোমালোক অসমীয়া এয়াই তোমালোক অসমীয়া অসমীয়া জাতিৰ প্ৰতি তোমালোকে কান্দিবলৈ তোমালোকৰ হি বিবেকে নকয় তোমালোকৰ বিবেকে নকয় অসমীয়া জাতিৰ জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে যেতিয়া অসমীয়া জাতিটোক বিক্ৰী কৰি দিয়ে অসমৰ মাটিৰ বুকুত থকা সম্পদসমূহ যেতিয়া বিক্ৰী কৰি দিয়ে আৰু ভেটিটোকো যেতিয়া বহিৰাগত বনিয়াৰ হাতত গতাই দিয়ে বিদেশীৰ হাতত গতাই দিয়ে বিদেশী ৰাষ্ট্ৰক গতাই দিয়ে তেতিয়া কিন্তু তোমালোকে নিশ্চুপ হৈ থাকা সেই সময়ত তোমালোকে ৰাষ্ট্ৰীয়তাবাদৰ কথা কোৱা সেই সময়ত তোমালোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভাৰতবৰ্ষখনক বিভেদৰ ৰাজনীতি তোমালোকে কৰিব খোজা ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদৰ বীজ ৰোপণ কৰি তোমালোকে ক'ব খোজা যে ভাৰতবৰ্ষ কেৱল হিন্দু ৰাষ্ট্ৰ বাহ এয়াই তোমালোকৰ জ্ঞানৰ নমুনা দুখ লাগে যেতিয়া ভাৰতবৰ্ষৰ জনসাধাৰণ যেতিয়া খুজকাঢ়ি যেতিয়া তেওঁলোকে হাজাৰ হাজাৰ কিলোমিটাৰ খুজকাঢ়ি যেতিয়া চলাচল কৰিব লগা হয় নিজৰ গৃহ অভিমুখে যেতিয়া যাব লগা হয় এটুপি খোৱা পানীৰ বাবে তেওঁলোকে যেতিয়া হাহাকাৰ কৰিব লগা হয় যেতিয়া ৰাস্তাত তেওঁলোকক বহুৱাই লৈ তেওঁলোকক কোভিড-19 পৰা মুক্তিৰ বাবে যেতিয়া তেওঁলোকৰ গাৰ ওপৰত ৰাসায়নিক দ্ৰব্য ছটিয়াই দিয়া হয় যেতিয়া সেনিটাইজ কৰাৰ নামত মানুহবোৰক ৰাস্তাত বহুৱাই লৈ অমানৱীয়ভাৱে পশুৰ দৰে তেওঁলোকক গাত সেনিটাইজাৰ ছটিয়াই দিয়া হয় বিষাক্ত ৰাসায়নিক দ্ৰব্য ছটিয়াই দিয়া হয় পশুকো তেনেকুৱা ধৰণৰ ব্যৱহাৰ আমি নকৰো গতিকে এনে এখন চৰকাৰ যিখন চৰকাৰে ভাৰতবাসীক অসমবাসীক কেৱল লুটিপুটি খাইছে কেৱল পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব বিচাৰে বছৰৰ 364টা দিনেই পুঁজিপতিৰ ভৰি ধুৱাই এটা দিন তেওঁলোকে নিৰ্বাচনৰ আগত দুখীয়া শ্ৰমিকৰ দৰিদ্ৰ লোকৰ ভৰি ধুই সিম্পেথি আদায়ৰ চেষ্টা কৰে সেইজনে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হয় সেইজনে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হয় আমাৰ ৰাষ্ট্ৰপ্ৰধান হয় আৰু যেতিয়া শ্ৰমিকে যেতিয়া দুৰ্দশাত ভোগে সেই ক্ষেত্ৰত কিন্তু তেওঁ কোনো মুখেৰে মাত নামাতে আৰু সেই ভৰি ধুৱাই দিয়া শ্ৰমিকসকলে যেতিয়া ৰাস্তাত হাজাৰ হাজাৰ কিলোমিটাৰ খুজকাঢ়ি যাওঁতে যেতিয়া ভৰিৰ ছালখন ছিগি থাকি যায় চেণ্ডেলৰ ফিটাযোৰ ছিগি যেতিয়া ৰাস্তাত পৰি থাকি যায় হাজাৰ হাজাৰ কিলোমিটাৰ খুজকাঢ়ি গৈ থাকোঁতে যেতিয়া ট্ৰাকে মহতিয়াই লৈ যায় চিৰিত যেতিয়া খুজকাঢ়ি গৈ থাকোঁ যেতিয়া ৰেলে কাটি থৈ যায় সেই সময়ত কিন্তু তোমালোকৰ মুখৰ মাতবোৰ বন্ধ হৈ যায় তোমালোকে প্ৰশ্ন কৰা কিয় তেওঁলোকে ঘৰলৈ উভতি গৈছে তোমালোকে কিন্তু সেই শ্ৰমিকসকলৰ উন্নতিৰ বাবে কোনো ধৰণৰ বছৰটোত কাম নকৰা কোভিড-19 এই সংকটৰ সময়ত ততাতয়াকৈ ঘোষণা কৰা হ'ল লকডাউন কিন্তু সেই শ্ৰমিকসকলৰ কি হ'ব বহিৰাজ্যত বা দেশৰ অন্যান্য প্ৰান্তত চিকিৎসাৰ বাবে যোৱা বা দিন হাজিৰা কৰি থকা শ্ৰমিকসকলৰ কি হ'ব তোমালোকে কিন্তু এবাৰো চিন্তা নকৰিলা কিন্তু লগে লগে তোমালোকে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ ঘোষণা কৰা হ'ল লকডাউন এই কোভিড-19 যুঁজখনৰ আটাইতকৈ এক শক্তিশালী অস্ত্ৰ কিন্তু এই অস্ত্ৰভাগ প্ৰয়োগ কৰিব কেনেকৈ লাগে তোমালোকে কিন্তু এই সম্পৰ্কত কোনো ধৰণৰ জ্ঞান অৰ্জন নকৰিলা তোমালোকে এই অস্ত্ৰভাগ প্ৰয়োগ কৰাৰ আগত ইয়াৰ প্ৰয়োগৰ কৌশল সম্পৰ্কে তোমালোকে জানিব লাগিছিল এই অস্ত্ৰভাগ প্ৰয়োগৰ আগত ইমান ডাঙৰ যেতিয়া এক ব্ৰহ্মাস্ত্ৰ তোমালোকে যেতিয়া কোভিড-19 বিৰুদ্ধে প্ৰয়োগ কৰিছা ইয়াৰ যি প্ৰভাৱ এই প্ৰভাৱ সম্পৰ্কে আগতীয়াকৈ অনুমান কৰিব লাগিছিল এই লকডাউনৰ পূৰ্বে সেই লোকসকলক কেনেধৰণে আগুৱাই নিব পৰা যায় সেই লোকসকলক কেনেদৰে তেওঁলোকৰ সমস্যাৰ পৰা উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কে কোনো ধৰণৰ চিন্তা কৰা নহ'ল আৰু তাৰ পাছত শ্ৰমিকৰ যেতিয়া দুৰ্দশা হয় শ্ৰমিকৰ যেতিয়া মৃত্যু হয় তাৰ পাছত তোমালোকে কিন্তু নিশ্চুপ হৈ থাকা সেই সময়তো কিন্তু তোমালোকে পাকিস্তানত কিমানজন কৰোনা ৰোগীৰ মৃত্যু হৈছে পাকিস্তানত কৰোনাৰ কি স্থিতি সেই সম্পৰ্কত টেলিভিছনৰ মজিয়াত তোমালোকে ডিবেট কৰা কিন্তু ভাৰতবৰ্ষত কৰোনা ৰোগীৰ সংখ্যা কিমান বাঢ়িছে ভাৰতবৰ্ষৰ চিকিৎসকে পিপিই কিট পাইছেনে নাই ভাৰতবৰ্ষত চিকিৎসালয়ত পৰ্যাপ্ত সুবিধা আছেনে নাই গুজৰাটৰ
ভেণ্টিলেটৰ কেলেংকাৰী সংঘটিত হ'ল সেই সন্দৰ্ভত কিন্তু কোনো ধৰণৰ মাত তোমালোকে নামাতা আৰু অসমীয়া জাতিটোক যেতিয়া বিক্ৰী কৰি দিয়া হ'ল অসমৰ 8খনকৈ তৈলক্ষেত্ৰত যেতিয়া ব্যক্তিগত খণ্ডৰ হাতত দি দিয়া হ'ল অসমৰ প্ৰত্যেকটো সম্পদ যেতিয়া বিক্ৰী কৰি দিয়া হ'ল অসমৰ কাছাৰ কাগজ কল জাগিৰোড কাগজ কল যেতিয়া বন্ধ হৈ গ'ল যেতিয়া তাৰ কৰ্মচাৰীসকলে ভিক্ষা কৰি খাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হ'ল তেনে ক্ষেত্ৰত কিন্তু তোমালোকে নিমাত নিশ্চুপ হৈ থাকিলা তোমালোকে উন্নয়নৰ কথা কোৱা তোমালোকে কিন্তু এইবোৰ কথালৈ কোনো দিনে কাণ দিয়া নাই আজি আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চাওঁ প্ৰত্যেকটো ক্ষেত্ৰতে ভাৰতবৰ্ষখনক সাম্প্ৰদায়িকতাবাদৰ বীজ ৰোপণ কৰি ভাৰতবৰ্ষখনক ধ্বংস কৰি দিবলৈ চেষ্টা কৰা হৈছে কোনো ধৰণৰ যদি চৰকাৰ বিৰোধী বা চৰকাৰৰ কোনো ধৰণৰ কাম কাজৰ যদি প্ৰশ্ন কৰা হয় তেতিয়াহ'লে সাম্প্ৰদায়িকতাবাদৰ বীজ ৰোপণ কৰি ব্যক্তিজনক গোটেই বিষয়টোক সাম্প্ৰদায়িক কৰিবলৈ চেষ্টা কৰা হয় আনকি মহামাৰীৰ সময়তো সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ এইসকল লোকে কুণ্ঠাবোধ নকৰিলে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি তোমালোকে সমগ্ৰ ভাৰতবৰ্ষখনক ভাগ ভাগ কৰি দিব বিচাৰিলা আৰু তোমালোকে কোৱা ৰাষ্ট্ৰীয়তাবাদৰ কথা আমি কওঁ জাতীয়তাবাদৰ কথা আমি নিজৰ জাতিটোক ভাল পাওঁ আমি নিজৰ ৰাষ্ট্ৰখনক ভাল পাওঁ কিন্তু ইয়াৰ প্ৰমাণ তোমালোকক আমি বেলেগকৈ দিব নালাগে যেতিয়া জাতিটোৰ সংকট নামি আহে যেতিয়া ৰাষ্ট্ৰখনৰ বাবে সংকট নামি আহে তেতিয়া কিন্তু আমি একগোট হওঁ হিন্দু মুছলমান ভেদাভেদ পাহৰি যেতিয়া অসমীয়াৰ স্বাভিমান গামোচাখনত যেতিয়া ভৰিৰে মোহাৰি পেলোৱা হয় তেতিয়া আমি জাগ্ৰত হওঁ যেতিয়া অসমীয়া জাতিটোক অসমী আইক যেতিয়া বিক্ৰী কৰি দিব বিচৰা হয় যেতিয়া নাগৰিকত্ব সংশোধনী আইনৰ দৰে আইন জাপি দি অসমীয়া জাতিটোক নিষেধ কৰি দিয়াৰ পৰিকল্পনা কৰা হয় আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে অসমৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণৰ ওপৰত তোমালোকে জাপি দিয়া ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পিছত লগাই দিয়া হয় নিয়া CID CBI দৰে সংস্থা নিয়া কিয় গঠন হৈছিল এই সন্দৰ্ভত মই বিশেষ নকওঁ গুগল কৰিলেই সকলোৱে গম পাব সন্ত্ৰাসবাদী মুম্বাইৰ যি সন্ত্ৰাসবাদী আক্ৰমণৰ সন্ত্ৰাসবাদীসকলক ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তদন্ত কৰিবলৈ গঠন কৰি দিয়া হৈছিল নিয়া আৰু এই নিয়াই কি তদন্ত কৰে এতিয়া OCৰ মূৰত কোনে শিলগুটি মাৰিলে এয়াই এতিয়া অসম ভাৰতবৰ্ষৰ প্ৰতিৰক্ষাৰ দায়িত্বত থকা সংস্থাৰ কাম কাজ অখিল গগৈৰ দৰে জাতিৰ পক্ষত মাত মতা মানুহক জেলৰ ভিতৰত ভৰাই থোৱা হয় বন্দী কৰি ৰখা হয় আৰু মুকলি আকাশৰ তলত ঘূৰি ফুৰে মানুহক হত্যা কৰি লুটিপুটি খোৱা সেইসকল ব্যক্তি বিভিন্ন কেলেংকাৰীত জড়িত ব্যক্তি আজি তেওঁলোক বৰ মানুহ তেওঁলোক আজি ৰাজনীতিৰ কাণ্ডাৰী তেওঁলোক আজি হৰ্তা বিধাতা আৰু তেওঁলোকে এতিয়া অসমীয়া জাতিটোক নিষেধ কৰি দিয়াৰ পাছত অসমৰ সম্পদসমূহ বিক্ৰী কৰি থকাৰ পাছত তেওঁলোকে কেৱল অসমকে নহয় সমগ্ৰ বিশ্বকে পুঁজিবাদৰ এক ভাৱধাৰাৰ মাজত সোমোৱাই পুঁজিবাদৰ যি কুভাৱধাৰা এই কুভাৱধাৰাৰে তেওঁলোকে প্ৰকৃতিক ধ্বংস কৰি সম্পদৰ কেৱল লুণ্ঠন কৰিবলৈ আৰম্ভ কৰিছে সম্পদৰ লুণ্ঠন কৰি প্ৰকৃতিক তেওঁলোকে ধ্বংস কৰি দিব বিচাৰিছে পূবৰ আমাজন খ্যাত বৰ্ষাৰণ্যখনক তেওঁলোকে ধ্বংস কৰি দিব বিচাৰিছে আৰু যি ধ্বংসযজ্ঞত ঘিউ ঢালিছিলে প্ৰথমেই 2016 চনত অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল দেৱে যি তেওঁৰ উপস্থিতিত যি সভাত তেওঁলোকে এই প্ৰস্তাৱক গ্ৰাহ্য কৰিছিলে কয়লাৰ খননৰ বাবে সেইজন মুখ্যমন্ত্ৰীয়ে আকৌ কয়লাৰ খনন হোৱাৰ ক্ষেত্ৰত তেওঁ তদন্ত কৰিবলৈ বন মন্ত্ৰীক নিৰ্দেশ দিয়ে আৰু বন মন্ত্ৰীগৰাকীয়ে কি কৰে
তেওঁ কয় যে তেওঁ 48,000 কোটি নে কিমান বোলে খৰচ কৰি হেনো এখন নতুন বৰ্ষাৰণ্য নিৰ্মাণ কৰিব বৰ্ষাৰণ্য কি জানে নে নাজানে এই বুলি বনমন্ত্ৰীক প্ৰশ্ন কৰাটো মোৰ বাবে কিমান দূৰ গ্ৰহণযোগ্য নাজানো কিন্তু তেওঁ প্ৰকৃততেই তেওঁ বৰ্ষাৰণ্য কি নাজানে তেওঁৰ বনমন্ত্ৰী হোৱাৰ যোগ্যতা তিলমানো নাই তেওঁ বন বিভাগৰ সম্পৰ্কত একোৱেই নাজানে তেওঁ বনাঞ্চল সম্পৰ্কত একো নাজানে তেওঁ প্ৰকৃতি সম্পৰ্কত একোৱেই নাজানে তেওঁ বৰ্ষাৰণ্য কি হেতু নাজানে বৰ্ষাৰণ্য কোনো মানৱ সৃষ্ট বস্তু নহয় প্ৰকৃতিক আমি মানুহে সৃষ্টি কৰিব নোৱাৰো প্ৰকৃতিয়ে মানুহক সৃষ্টি কৰে আৰু সেই প্ৰকৃতিক যেতিয়া ধ্বংস কৰে মানুহে তাৰ পাছত আমি কিন্তু প্ৰকৃতিক আমাৰ দিবলৈ একো নাথাকে প্ৰকৃতিক যেতিয়া আমি ধ্বংস কৰো আমি আকৌ প্ৰকৃতি তৈয়াৰ কৰিব নোৱাৰো আমি এখন অৰণ্য ধ্বংস কৰি আমি কেইজন গছ ৰোপণ কৰিব পাৰিম কিন্তু এখন অৰণ্য ধ্বংস কৰি সেই ধৰণৰ এখন অৰণ্য আমি গঢ়ি তুলিব নোৱাৰো যি সময়ত অৰণ্য সংৰক্ষণৰ বাবে কাম কৰি আছে যি সময়ত যাদৱ পায়েং নামৰ ব্যক্তিজনক অৰণ্যৰ ৰক্ষাৰ বাবে বা অৰণ্য তেওঁ সৃষ্টি কৰাৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে কিন্তু তেনে সময়তে সেইখন একেখন চৰকাৰেই প্ৰকৃতিক কিন্তু ধ্বংস কৰা হৈছে বনাঞ্চল ধ্বংস কৰি কয়লাৰ খনন কৰিবলৈ বিচাৰিছে কেৱল পুঁজিপতিৰ স্বাৰ্থত কেৱল মাত্ৰ 2 টকামান টকাৰ লোভত এই লকডাউনৰ সুযোগত তোমালোকে ভাবিছা যে অসমৰ মানুহে একো গম নাপাব অসমৰ মানুহে প্ৰতিবাদ কৰিব নোৱাৰিব এই সুযোগতে তোমালোকে এই ধৰণৰ কাৰ্যসিদ্ধি কৰিবা টুলগেট বনাবা অসমীয়া ৰাইজক লুটিবা কিন্তু অসমৰ ঘাইপথ অসমৰ পথবোৰৰ অৱস্থা কি তথৈবচ আমি দেখিছো অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কি আমি দেখিছো কিন্তু তাৰ পাছতো টুলগেট দি কৰ সংগ্ৰহ কৰিবলৈ তোমালোকে কিন্তু নোৱাৰিলা তাৰ পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে অসমীয়া আইক ৰক্ষা কৰাৰ প্ৰতিবাদ কৰিলে বুকুত বন্দুকেৰে গুলিয়াই দিবলৈ কুণ্ঠাবোধ নকৰা আৰু তাৰ পৰৱৰ্তী সময়ত তোমালোকে সংকল্প সমাৰোহ কিবা কিবি কৰি তোমালোকে এই গোটেই বিষয়টোক দমাবলৈ চেষ্টা কৰা এয়াই ৰাজনীতি সদায় সুস্থ ৰাজনীতি হ'ব লাগে কিন্তু এনে ধৰণে দেশক বিক্ৰী কৰি জাতিক বিক্ৰী কৰি মাতৃক বিক্ৰী কৰি যেতিয়া চৰকাৰ চলা হয় যেতিয়া দেশৰ সম্পদসমূহ বিক্ৰী কৰি যেতিয়া চৰকাৰ পৰিচালনা কৰিব লগা পৰিৱেশৰ সৃষ্টি হয় সেই চৰকাৰ আৰু নিজৰ মাতৃ বিক্ৰী মদ খোৱা মানুহৰ মাজত একো পাৰ্থক্য নাই গতিকে এনে পৰিস্থিতিত যি সময়ত দিহিং পাটকাই বৰ্ষাৰণ্যক যি সময়ত ধ্বংস কৰি দিব বিচৰা হৈছে যি সময়ত পূবৰ আমাজন খ্যাত বৰ্ষাৰণ্যখনক ধ্বংস কৰি দিব বিচৰা হৈছে যি সময়ত আমি দেখি আহিছো যে ভাৰতবৰ্ষৰ যিসকল প্ৰবাসী শ্ৰমিকসকলৰ অৱস্থা কি হৈছে খুচকাহি হাজাৰ হাজাৰ কিলোমিটাৰ তেওঁলোকে পদব্ৰজে যাত্ৰা কৰিব লগা হৈছে সেই সময়ত সামাজিক মাধ্যমত ইউটিউব ভাৰ্চাছ টিকটক কৰি থকাৰ পৰিৱৰ্তে এনে ধৰণৰ কিছুমান বিষয়ৰ ওপৰত মাত মাতিবলৈ এই সাম্প্ৰতিক পৰিস্থিতিত দায়িত্ব বা কৰ্তব্য আছে বুলি অনুভৱ কৰি আজিৰ ভিডিঅ'টো বনালো যথেষ্ট দীঘল হৈছে গতিকে আপোনালোকে যদি শেষলৈকে ভিডিঅ'টো চালে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আশা কৰিম আমাৰ জাতিটোক ৰক্ষাৰ স্বাৰ্থত আমাৰ ভৱিষ্যত প্ৰজন্মক ৰক্ষাৰ স্বাৰ্থত আমাৰ প্ৰকৃতিক ৰক্ষাৰ স্বাৰ্থত আমাৰ বৰ্ষাৰণ্যক ৰক্ষাৰ স্বাৰ্থত আমাৰ দেশখনক ৰক্ষাৰ স্বাৰ্থত আমাৰ ৰাজ্যখনক ৰক্ষাৰ স্বাৰ্থত আমাক ৰক্ষা কৰাৰ স্বাৰ্থত নিজক ৰক্ষা কৰাৰ স্বাৰ্থত যাতে প্ৰতিজন অসমীয়া জাগ্ৰত হয় প্ৰতিজন অসমীয়া যাতে পুনৰবাৰ একত্ৰিত হয় প্ৰতিজন অসমীয়াই যাতে পুনৰবাৰ তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে এই ফেসিষ্ট চৰকাৰখনৰ বিৰুদ্ধে ফেসিবাদী নীতি পৰিহাৰ কৰি যাতে হিটলাৰী শাসন ভাৰতবৰ্ষত সদায় চলাই যাব নোৱাৰে তাৰ বিৰুদ্ধে আমি সমগ্ৰ ভাৰতবাসী সমগ্ৰ অসমবাসী জাগ্ৰত হোৱা প্ৰয়োজন জাৰ্মানীক যেনেদৰে হিটলাৰে
ফেচিষ্ট নীতিৰে ধ্বংস কৰি দিছিলে তেনেদৰে যাতে বিশ্বৰ দ্বিতীয়জন হিটলাৰে যাতে ভাৰতবৰ্ষখনক অসমখনক নিশেষ কৰিব নোৱাৰে ধ্বংসৰ গৰাহলৈ গতি কৰাব নোৱাৰে তাৰ বাবে আমি সমগ্ৰ দেশবাসী সমগ্ৰ অসমবাসী জাগ্ৰত হোৱা প্ৰয়োজন আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে একত্ৰিত হোৱাৰ প্ৰয়োজন চৰকাৰৰ এই ধৰণৰ প্ৰকৃতি বিৰোধী নীতিৰ বিৰুদ্ধে আপোনালোকে জোৰদাৰে দাবী উত্থাপন কৰাৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত সদায় মাত মাতি যোৱা প্ৰয়োজন যেতিয়ালৈকে আমাৰ দিহিং পাটকাই বৰ্ষাৰণ্য বা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানে হওক বা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা বৰ্ষাৰণ্য হওক বা বনাঞ্চলে হওক বা প্ৰকৃতিৰ যিকোনো ধৰণৰ কাৰ্যৰ বিৰুদ্ধে আমি যাতে সদায় মাত মাতি যাওঁ সমান্তৰালভাৱে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত যি ধৰণৰ অইল ইণ্ডিয়াই যি ধৰণৰ তেলৰ পৰীক্ষণ কাৰ্য চলাবলৈ লৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত যি ধৰণে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি যিদৰে ভাবুকি কঢ়িয়াই আনিব বিচাৰিছে এই ক্ষেত্ৰতো যাতে আমি মাত পাতি যাওঁ আৰু অসমক ধ্বংস কৰিব পৰা অসমীয়া জাতিক ধ্বংস কৰিব পৰা বা অসমৰ প্ৰত্যেকজন থলুৱা লোককে ধ্বংস কৰিব পৰা প্ৰত্যেকটো কাৰ্যৰ বিৰুদ্ধে যাতে আমি কৰি যাওঁ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যি অসমৰ ধ্বংস কঢ়িয়াই আনিব পাৰে অসমক নিশেষ কৰিব পাৰে তেনেধৰণৰ সিদ্ধান্তৰ যাতে আমি সকলোৱে বিৰোধিতা কৰি যাওঁ ইয়াকে ক'লো ইমানখিনি আজিৰ ভিডিঅ'টোত যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে বা ভিডিঅ'টো যদি প্ৰয়োজন বুলি ভাবিছে তেতিয়াহ'লে অন্যান্য ব্যক্তিসকলে আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আমি সকলো ব্যক্তিকে জাগ্ৰত কৰাৰ ক্ষেত্ৰত সহায় কৰিব ধন্যবাদ জয় অসম